প্ৰকৃতি কবি মৌচুমী কলিতা। সেউজ প্ৰকৃতি আমাক ধ্বংস নকৰিবা। প্ৰকৃতি অবিহনে জীৱন যে নিষ্ফল। বিনিময় বিহীনতাৰে মাথো দিছোঁ জীয়াই থকাৰ অমৃত সুধা। তথাপিও আমাৰ অস্তিত্বক ধ্বংস কিয় কৰা? হে মানৱ, জ্ঞানৰ খৰিতাডাল নুমাবলৈ নিদিবা। মানৱ সৃষ্ট যান্ত্ৰিকতা কংক্ৰিটৰে গঢ়ি ন ৰূপ দিয়া ধৰা। বাসোপযোগী নহয়, দুখ লাগে ভাবিলে, অশ্ৰু বাগৰে আমাৰ। জ্ঞানী হৈও কিয় অবুজ তোমালোক? সেউজ প্ৰকৃতিক ৰাখিবলৈ মাথো লাগে এটা দিন। বিশ্ব পৰিৱেশ দিৱসৰ নামেৰে এতিয়াও সময় আছে। আমাক ৰাখা সযতনে, বছৰত এবাৰৰ বাবে নহয়। সময়ে সময়ে কৰি যোৱা সেউজী ধৰণী ধুনীয়া। তেহে হ'ব জীৱন সুন্দৰ। জীয়াই থকাৰ মূল মন্ত্ৰ আছে যে তাতে। ধন্যবাদ।